কাষ্টমাৰ থাৰ্ড পাৰ্টি পাৰ্চেলটো ল'ব মনা কৰাৰ পিছতো কেলে ল'লে চাওঁ হওক। নমস্কাৰ, মই পাৰ্থ, মোৰ এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া হৈ গ'লো অফিচত, দেখিছাই নহয়। আৰু টাইম হ'ল 7:30 আৰু চবেই শ্বটিং কৰি আছে, নিজৰ নিজৰ কামত লাগি আছে। আৰু মোৰ পাৰ্চেলখিনি ভৰাই লোৱা হৈ গ'ল। তো গাইছ, তোমালোকে যদি নতুনকৈ মোৰ ভিডিঅ' চাই আছা গম নোপোৱা চাগে, মই 100 ডে চেলেঞ্জ হৈছোঁ আইফোন লোৱাৰ আজি 33 ডেজ হয়। তো গাইছ, মই এতিয়া গৈ আছোঁ টাউনশ্বিপলৈ। আৰু ফাইনেলি এতিয়া পাই গ'লোঁ টাউনশ্বিপ। আৰু ফাষ্ট ফুড দিব আছে 4-5টামান পাৰ্চেল, চাই থাকা কেনেকৈ দিওঁ শেষলৈকে। তো গাইছ, মই এতিয়া আছোঁ C27ত। আৰু তাৰ এজন কাষ্টমাৰে 7টা পাৰ্চেল আছে ওপৰত দিবৰ কাৰণে। আৰু এতিয়া গৈ আছোঁ লাহে লাহে, আৰু সেইকেইটা দি লোৱা হৈ গ'ল। আৰু এজন কাষ্টমাৰে ইমানকৈ পাৰ্চেল আহিলে বহুত ভাল লাগে আৰু দিবৰ কাৰণে। তো গাইছ, তোমালোকে যদি মোক এতিয়ালৈকে ফ'ল' কৰা নাই ফ'ল' কৰি লোৱা, কাৰণ নতুন মই কামৰ আপডেটবোৰ দি থাকোঁ। তো গাইছ, এইটো হ'ল ফেচবুকৰ পৰা অহা পাৰ্চেল। আৰু এই দাদাজনক মই ইমানখিনি ক'লোঁ যে ল'ব নালাগে, পাৰ্চেলটো ফেক আহে। আৰু তথাপিও দাদাজনে লয় বোলে। 100%ৰ ভিতৰত 99%ই ফ্ৰড হয়। আৰু এই পাৰ্চেলটো পৰাপক্ষত নল'ব আপোনালোকে। আৰু ল'লেও অকণমান চাই চিতি পাৰ্চেলটো ল'ব। আজি পাৰ্চেল দিছিলোঁ 103টা আৰু দিলোঁ 93টা। কিমান ইনকম কৰিলোঁ তোমালোকে কমেণ্ট কৰি জনাবা। আজিলৈ ইমানেই, নেক্সট ভিডিঅ' লগ পাইছোঁ, বাই বাই।